আপোনালোকে লাইক কৰি দিব। নমস্কাৰ, আমি নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ খানা আছে, লগৰ সোপাই বহি আছে। আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। নমস্কাৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এতিয়া আমি গৈ আছোঁ লাহে লাহে পিকনিকৰ স্থলীলৈ। আপোনালোকে চাই থাকক। আমি পাই গ'লোঁ পৰিস্মিতাহঁতৰ ঘৰ। এয়া চাব পাৰে। আমি পৰিস্মিতাহঁতৰ ঘৰত আছোঁ। আপোনালোকে চাই আছে পৰিস্মিতাহঁতৰ ঘৰত। এয়া পৰিস্মিতা বাচন আনিছে, ভিতৰলৈ গৈছে। পৰিস্মিতা, এইজনী পৰিস্মিতা। আমি এই পৰিস্মিতাহঁতৰ বাচনবিলাক লৈ আমি ডাইৰেক্ট যাম। এতিয়া আমি গিৰিহঁতৰ ঘৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, মজা বহুত আছে ইয়াত, লাষ্টলৈ আৰু মজা আছে। এয়া আমি গিৰিহঁতৰ ঘৰলৈ আহিছোঁ। এইকেইটা ঘৰলৈ নোসোমাই, মানে সিহঁতক আহিবলৈ মানা কৰিছে তাত। সিহঁতে গা চা ধোৱা নাই বোলে। এয়া গিৰিহঁতৰ ঘৰলৈ আহিছোঁ। অ' গ্ৰীণ গ্ৰীণ, এয়া গিৰিহঁতৰ ঘৰ আহিছোঁ। এয়া আমি গিৰিহঁতৰ ঘৰলৈ আহিছোঁ। ব্লগিং ষ্টাৰ্ট কৰিছোঁ মই কালিৰ পৰা। মই যদি যাওঁ তেতিয়া 50 টকা দিম, নগ'লে নিদিওঁ। নগ'লে 150 টকা হ'ব দিয়া, মই ভালে পাইছোঁ। এয়া যুক্তিবাদ চলি আছে। নালাগে নালাগে নালাগে, ই যদি যায় তেতিয়াহে দিব। আপোনালোকে দেখি আছে কেনেকুৱা এটা মানে চলি আছে ইয়াত। তেতিয়া পোন্ধৰ দেখাই মোৰ ব্লগটো চাই থাকিব আপোনালোকে, স্কিপ নকৰিব। বেয়া এটা মজা আছে ইয়াত। কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ বুজিছেনে। এই আজি ব্লগিং আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু পাই থাকিব। সেই যে কৈ থাকোঁ যে একে ক্ষীণমিন ছোৱালীজনী যে, এইজনী ক্ষীণমিন ছোৱালীজনী, এইজনী। নমস্কাৰ। এয়া আমাৰ ৰূপজ্যোতি আহিছে। সেয়া গ্ৰীণ একদম বিদায় দিছে আমাক, বিদায় দিছে আমাক। এয়া আমি পাই গ'লোঁ ৰাজীৱৰ ঘৰ। এক ছেকেণ্ড মই বস্তুকেইটা থৈ ল'ম। এয়া পাই গ'লোঁ ৰাজীৱৰ ঘৰ। এতিয়া এইখন খোল আকৌ মোক গাবলৈ। ৰাজীৱৰ ঘৰ পাই গ'লোঁ। কিমান ধুনীয়াকৈ এটা হাঁহি দে হাই কৰি দিছে আমাক। ঘৰলৈ চাহ খাবলৈ মাতিছে, কিন্তু হ'লেও আমি মানা কৰিছোঁ, মানে চাহ তাহ নাখাওঁ। আমি জোৰ কৰিছোঁ, মানে নালাগে। সিহঁতি ই কৈছে মোক চাহটো খা মই নাখাওঁ, নাখাওঁ। এয়া ৰাজীৱৰ ঘৰ সোমাই গ'লোঁ। আপুনি দেখি আছে চবেই, আমি এয়া দেখাই দিছোঁ। এয়া গছে এটা মুৰ্গী কাটন হৈ আছে। আমি আপোনালোকে চাব পাৰে পোনপটীয়াকৈ আমি মুৰ্গীটো মানে ইয়াত কাটিবলগীয়া হৈছে। আৰু এইপিনে খৰি কাটন চলি আছে। চব এতিয়া হৈছে, মানে আগৰ প্লেনিং নাছিলে, ঘপককৈ হৈছে। পাৰে মাংস কটা ষ্টাৰ্ট হৈ আছে। এয়া মই অপাৰেশ্যন চলি আছে। এইটো মুৰ্গীটোৰ কেনেকৈ মৰিলে, বৰ দুখত মৰিলেও, কেনেকুৱা মৃত্যু যে থাকে। এয়া চাব পাৰে, একে কটাৰ পিছত আপোনালোকে দেখিব। এই বায়ে কাম কৰি আছে। আপোনালোকে দেখিব পাইছে এই মেধিৰ লগত মই আহি আছোঁ ধুনীয়াকৈ, মানে চিধাচিধি আৰু এইটো ৰাস্তা। এয়া মাংস চাউল আৰু এয়া আমি আহি আছোঁ। আপোনালোকক মই পিছত দেখুৱাই আছোঁ পিছৰ ভিডিঅ' কি হৈ আছে। এয়া আমি একদম পূৰা টপটপীয়া ৰ'দত বেয়াৰ গিলছ হ'বলৈ আহিছোঁ। এইবিলাক বস্তু লৈ আহিছোঁ। সেয়া বাকীখিনি পল্টন সেইটো কাণত আছে, আহিব সিহঁতি লাহে লাহে। আমি এতিয়া মানে মাটিটো ক'ত বিচাৰিছোঁ, পানীটো মানে ইয়াত নাইকিয়া, শুকাই গৈছে চব পানী। সিপিনে আছে এটা দল। বাৰিষা দিনত আহিলে এই পানী নাইকিয়া হৈছে কাৰণে আমি অলপ দূৰলৈ যাম। মানে তাৰপৰা চাকনা চবেই এটা চুবাই আছে। তাৰপিনে চাওক, বুজাই এইটো চাই লওক। এয়া হৈ আছে, এইটো হৈ আছে পূৰা, মানে ৰ'ব এক ছেকেণ্ড। এইটো চাওক, পূৰা মাংস হৈ গৈছে। আমি এতিয়া খাম পূৰা মাংস। এয়া কচিকে ব্ৰইলাৰ হৈ আছে। পানীৰাম, অমিত, আমাৰ শ্যাম, ৰূপজ্যোতি এইপিনে চাই দিয়া, জ্যোতিষ্ময়, একদম খানা চলি আছে। আৰু এয়া চাওক, এতিয়াহে হৈ গ'ল। আপোনালোকে চাই থাকক মোৰ ব্লগটো। এয়া চাব পাৰে কেনেকৈ আমি চাহ বিলাই আছোঁ। গাখীৰ চাহ দিয়ে, লাল চাহ নহয় আকৌ। এয়া পটাছ দিয়া গাখীৰ নহয়। এয়া ধুনীয়াকৈ গাখীৰ চাহ হৈ আছে। এয়া চাব পাৰে গাহৰি হৈ আছে আধা আধি, যেনে তেনে যদি চলি হাত দিছে নিজে কৰি দিছে। আৰু এয়া আমি এয়া খানা বনোৱা হৈ আছে। এয়া ব্ৰইলাৰ নাই মানুহ, মেইন মানুহজন পূজাই চাব। এয়া চাওক আমাৰ কি অৱস্থা হৈছে। সেইবিলাক এতিয়া ধুবলগীয়া হৈছে, মানে দেখিছেনে, চাই থাকক সেইবিলাকে। এয়া চাওক গাহৰি মাংস, কাষত ব্ৰইলাৰ হৈ আছে। এইটো ব্ৰইলাৰ, এইটো গাহৰি।
ঠিক আছে ৰাইজ চাওক বেয়া চুবাইছো বে গুৰিটা তত পেলাই এই গৰম সোপা খাবৰ হৈ গ'ল এই সোপা গৰম সোপা দি অমে অলপ উঠি দিয়া জ্যোতিষ ভাই এই পানী অকণ উঠি দিয়া এইপিনে ৰশ্মিয়ে তোমাৰ ঢাকি দিছে এয়া এই তহঁতি তিনিজনী এইপিনে চাই এইকেইজনী সেইকেইজনী কালি যে গৰু চুৰ কৰিব গৈছে চুৰিয়াত দিছে মোক নমস্কাৰ একেবাৰে শেষলে মানে একে শেষত আহি পালোহি দিনটো বহুত আজি ফূৰ্তি ফাৰ্তা কৰিলোঁ দুটামান লগৰ নাহিলে একো বেয়া পোৱা নাই মাংস আমি বেছিকৈ পালোঁ এয়া ৰূপজ্যোতি কৌশিক ৰাজদেৱ আৰু এটা আমাৰ সংগী বোপাই এটা ভিউটো চাওক না আপোনালোকে একেবাৰে শেষত আমি কি ধুনীয়াকৈ আহিছোঁ এয়া বাচন বৰ্তন লৈ আৰু এনেকৈ মই সদায় এটা এটা ভিডিঅ' দি থাকিম আপোনালোকে চাই এনজয় কৰিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমি খাই থাকোঁতে সিহঁতি কৈছিলে ঘৰ যায় আৰু এতিয়া তহঁতি ঘৰ নাযাওঁ তাহলে পৰীক্ষা আছে নাই পৰীক্ষা পাহৰি গৈছিলে